নমস্কাৰ মই দীপশিখাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ। এইটো মোৰ ইউটিউবৰ প্ৰথমটো ব্লগ। সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। কিবা ভুল হ'লে প্লিজ ক্ষমা কৰি দিব। তেন্তে ব'লক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি আছোঁ পথাৰলৈ। মাহঁত বহুত ৰাতিপুৱাই আহিলে। এতিয়া 7টামান বাজিছে। মই খাবলৈ গোটেই ঢেৰ লৈ আহিছোঁ আৰু দেউতা চোলাটো পিন্ধি আহিছোঁ আৰু পথাৰলৈ। বাইদেউখন এতিয়া কেনেকৈ যাম ভাবি আছোঁ। এইপিনে চাহ তাহ গোটেই ফ্লাক্স লৈ আহিছোঁ, চব লৈ আহিছোঁ। এডোখৰ উঠিব লাগিব। এতিয়া আপোনালোকক দেখাম, চাই থাকক স্কিপ নকৰাকৈ। মেলি আহি পালোহি। ইয়াত ৰুই আছে, সেইয়াত এইটো ভাইটি আৰু এই মা। এইপিনে ৰুই আছে আমাৰ মাহী আৰু দুগৰাকী। বৰ ভাগৰ লাগিছে, বহুত দূৰ আহিলোঁ নহয়। সেইডোখৰৰ পৰা আহি আছোঁ। বহি ল'ব লাগিব, তাৰপৰাহে ৰুব পাৰিম আৰু। ইয়াত মাক পুতেক দুইটাই পূৰা ৰুইছে আমাৰ ভাইটি আৰু মা। গতি আগতে লাগি গৈছেগৈ, এনেকুৱাই ৰুইছে। এনেকুৱা মানে শেষ হ'ব হৈছে আৰু। আপুনি কঠীয়া নি অনুভৱটো কেনেকুৱা পাব আপোনাৰ? অনুভৱটো আমাৰ ঘৰৰ ওচৰত আছে। সেইজন এজন কঠীয়া নিছে। আপোনালোকক মোৰ মাহঁতৰ ওচৰলৈ লৈ গৈ আছোঁ। ৰুই আছে বৰ্তমান। পথাৰলৈ অহা মজাটোৱে আৰু বেলেগ আৰু দেই। ৰ'ব গৈ আছোঁ। আজিকালি পথাৰত গৰুৱে হাল নাবায়, অকল ট্ৰেক্টৰে চলি থাকে আৰু। এইফালে এখন ট্ৰেক্টৰ, এইপিনেও ক'ৰবাত চলিছে। এইবোৰ বহুত দূৰত মানুহ আছে, বহুতখিনি আছে মানুহ। আপোনালোকক দেখাম ব'লক। পূৰা উকিয়া হাঁহিছে সেয়া। এইফালে ৰোৱনীখিনি মোক মাতি আছে, মোবাইলটো এনেকৈ তোৱা দেখি। খুৰীহঁতে মাতি আছে মোক। মোবাইলটো তোৱাই আছে নে ফটো মাৰিবলৈ আকৌ। এইফালে চবেই মোলৈ চাই আছে। তেওঁলোকে এনেই বাৰু পথাৰত বৰষুণত তিতি ভালেই লাগে, কিন্তু খোৱা বস্তুখিনি বেয়া হৈ যাব। সেইকাৰণে এই টকৌ পাতেৰে সজা ধুনীয়া ঘৰটো পথাৰৰ মাজতে আছে। এইটো কোনে বনালে নাজানো, কিন্তু যোনে বনালে বহুত ভাল কাম কৰিলে। সেইখিনি মানুহে ৰোৱাই নাই, ৰুবহে। সেইফালে কিন্তু ৰুলে, আমাৰ সেইফালে আছে, সেইফালে ৰুই আছে। ফাইনেলি এতিয়া আমাৰ ৰুই এডোখৰ শেষ হ'ল। এতিয়া আমি ঘৰলৈ যাম। এইখিনি ৰুলোঁ। বহুত ৰ'দ দিছে। এতিয়া জানো 2টামানেই বাজিলে নেকি। সাংঘাতিক ৰ'দ দিছে। মানে ৰাতিপুৱা সময়ত বৰষুণ দিছিলে, এতিয়া ৰ'দ একদম সাংঘাতিক দিছে। মানে এতিয়া এয়া পথাৰত আৰু অলপ মানুহ আছেগৈ আৰু খুব মানে বেছিও নাই, অলপ আছেগৈ। এতিয়া আমি ঘৰলৈ যাওঁ। চব বস্তু সামৰিলোঁ। ব'লক, মই আৰু এডোখৰ ধুনীয়া জেগা আপোনালোকক দেখাম। এইটো হৈছে আমাৰ ঘৰৰ পৰা যাওঁতে এইটো হেৰি হয়, পুখুৰীটো হয়। কি কয় নাজানো দেই, খালি ইয়াত মানে বহুত ধুনীয়াকৈ পানীখিনি গৈ থাকে। এডোখৰত বহুত ভাল লাগে থাকে।
চব নিজৰ নিজৰ কামতে ব্যস্ত। ৰোৱাই ৰুইছে, এইপিনে হালুৱাই হাল বাইছে, চব নিজৰ নিজৰ কামত। কোনোবা ৰুই উভতিছে। মোৰ এইডোখৰ ঠাই বহুত বেছিয়ে ভাল লাগে। এইডোখৰত ৰূপালী জোনা বেছি দিন নৰ দেহা সন্ধ্যা চিঠিত লৈ আহিম বাই বাই। এতিয়া আমি ৰুই ঘৰলৈ উভতিলোঁ আৰু মোৰ ভিডিঅ'টো ইমানেই আছিল। মোৰ ভিডিঅ'টি কেনে পালে আপোনালোক সকলোৱে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এটি নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আহিম। বাই বাই।